কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে কুশলে আছে আৰু আজি মই আপোনালোকৰ আগত লৈ আহিছো ইয়া pabho maas horiyo di jul বনাম তাৰ পিছতে ইয়া উডা লাই শাক ভাজিম খুবই সিম্পল এখন থালি বনাম আৰু ইয়া ইয়াতে মিক্সাৰ জাৰটোত মই দিছো ইয়া পিয়াজ এটা বগা হৰিয় আৰু জলকীয়া এটা দিছো নহৰু আৰু আদা দিছো তাৰ পিছতে ইয়া ধনিয়া দিছো মান ধনিয়া এইখিনি পিছি লম ধনিয়াকৈ তাৰ পিছতে আগবাঢ়িম আৰু কি কৰিম এয়া মই যিখিনি হৰিয় তিয়াই থৈছিলো সেইখিনি ধুনীয়াকৈ পিছি ললো তাৰ পিছতে এয়া pabho মাছখিনি মই নিমখ আৰু হালধি দি থৈছো এতিয়া মই এইখিনি ভালকৈ লগাই লম ইয়াতে মাছখিনিত এখন কেৰাহীত এতিয়া মই লাই শাকখিনি ভাজিম আলু চালু নিদু এনে অকল উদাকে ভাজিম আৰু এয়া তাৱাখন মই ইয়াতে পাতি দিলো ইয়াতে মই মাছখিনি ভাজিম মাছ এজনী ভাজিলে ভাল হ'ব এনেকৈ তাৱাখন ভাজিলে ভাল হ'ব এয়া পানীখিনি শুকালে এতিয়া মই ইয়াতে অলপ মিঠাতেল দি দিছো অলপ গৰম হওক এয়া তেলখিনি গৰম হৈ আহিছে মই ইয়াতে মাছ এজনী লাই শাকটো একটু পিঁয়াজ কিন্তু কেমেৰাটো অন কৰিলোঁ আৰু এয়া ইয়াতে মই নিমখ আৰু হালধি দিছোঁ এতিয়া অলপমান থৈ দিম এয়া pabho আৰু এয়া মই মান ধনিয়া ইয়াতে টুকুৰাটুকুৰিকৈ চিঙি ইয়াতে দি দিলোঁ আৰু জোলখিনিও কমি আহিলে এতিয়া বন্ধ কৰি দিওঁ আৰু গৰম ভাতৰ লগত খাব লাগে আৰু অলপ পিছত এয়া মই বনাইছোঁ অলপ চালাড ইয়াতে দিছোঁ মই বিটৰুট দিছোঁ তিয়ঁহ দিছোঁ জলকীয়া মান ধনিয়া বিলাহী পিঁয়াজটো দিয়া নাই পিঁয়াজটো দিলেও দিম নিদিলেও নাই একো কথা নাই তাৰপিছতে ইয়াতে মই এয়া ওপৰত দেখিছোঁ এইখিনি নেমুৰ বাকলি হয় এনেকৈ ৰুকনি এখন দি ৰুকি কিনে ওপৰত দি দিছোঁ বৰ ভাল লাগে খাই আপোনালোকে এবাৰ খাই চাবচোন বহুত ভাল লাগে তাৰপিছতে বনাইছোঁ এয়া বিলাহী ধনিয়া আৰু পদিনাৰ চাটনি জলকীয়া দুটা দিছোঁ আৰু আদা নহৰু দিছোঁ বাছ ইমানখিনি আৰু একো দিয়া নাই এয়া এতিয়া মই আপোনালোকক প্লেটিং কৰি দেখাম এয়া আজি স্পেচিয়েল থালি ৰেডি হৈ গ'ল এতিয়া খাব লাগে আৰু ধুনীয়াকৈ অলপ কমাই লওঁ তাৰপিছত খাই দেখাওঁ মানে নেমু চেপি ল'ম বৰ বেছি খাব নোৱাৰোঁ সেইকাৰণে মাছখিনি কমাই ল'লোঁ মজা অকণমান মোৰ আমলখি আচাৰটো খাওঁ
সিম্পল হয় কিন্তু বহুত টেস্টি হয় খাই বহুত ভাল লাগিছে আৰু আমাৰ ৰাহা এয়া আজি মোৰ ভিডিওটো আছিল আশা কৰিছো আপোনালোকৰ সকলোৱে ভাল পালে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব কেনে পালে আজি ভিডিওটো ঠিক আছে আজিলৈ আহিছো তেন্তে নেক্সট ভিডিওলৈ আকৌ লগ পাম আজি আহিছো থ্যাংক ইউ